এইটো সেকেন্ডটো চলি আছে এবাৰ ধৰচোন এবাৰ ধৰ আবে ধৰচোন কিবা এটা কৰো যদি এনেকে কৰো মজা লাগে নিজে ফোনটো প্ৰায়োৰিটি দে আৰু ইমান চাৰ্জ থাকে পিনি ইমান কনফিউজ ব্ৰাইটনেছ বঢ়াই ল'ব নোৱাৰে মানে আগতে 3 বছৰ কৰিছিলো তাৰপিছত দেউতাই ক'লে যে 5 বছৰ বুলি দেউতাই হেৰি কৰি থৈ গ'লে আগতে বিদায় মানে 5 বছৰলে কোৱাতে বিদায় আগতে গুৱাহাটী মই যা সকল বছৰ নাম গৈ এই হ্যাঁ বলে মোটাকটা গল যা মোৰ পাছত কোনে বলি কোৱা কেছ পাই নকবি এখন নকা কাম পাই না বাই মোৰে প্ৰশ্ন সঁচাকে তাই এফালে পাই দে সঁচাকে গেষ্ট অংগু ততে পাটনা না নাজানো জানো কিমতে ভগতি কৰিবু তোমাক হৰিয়ে মই মূৰমতি নাজানো তাৰ উপায় ৰাম মহাবলৱন্ত দুৰ্বাসনাগুণ হৰিয়ে আমার মনকে দিয়া দূর না যাই তোমার মায়ায় মন মুহিয়াছে হরিয়ে অজ্ঞান আন্ধারে পড়িয়া পারনা শরণে হরণ পখিরু হরিয়ে মুত করে জ্ঞান মহিমতি নাই রাম তুমি প্রভু কৃপা
ইয়াতে গত তুল্য বলে জগত দিওঁ পৰিৱেশন সত্যনমী ভাগৱত দুখনি নৈবেদ্য থলী আৰু ইয়াতে বিষ্ণু বিগ্ৰহকে ঘৰ স্থাপন কৰি হংস দক্ষিণালয় চাৰি আঠভংগী সেৱা লৈছে। কাৰণ কি এতিয়া নিয়ম নীতি নহয় পূৰ্বা পুৰুষৰ পিতৃ পিতামহ মাতৃ মাতামহ অপূৰ্ব নকলে পূজ্য পৰম্পৰা নিয়ম নীতিমতে আজি তেওঁলোকে 5 বছৰ মূৰত সেই নাম কীৰ্তন হৰিগুণান কীৰ্তন কৰিম বুলি ভকতক নিমন্ত্ৰণ কৰি আনি আজি চাৰি আঠভংগী সেৱা লৈছে। এই সেৱাতে ঘৰখনৰ যিমানকেইটা পানী আছে ইমানখিনি পানী একো বিঘিন ভাঙনি সম্পূৰ্ণ ভাগ দিয়ে উদ্ধাৰ কৰি মুছলমান আই বৃদ্ধিটো কৰিলে ৰাখিব। কৃষ্ণ হৰি Gopalia